নমস্কাৰ সখীসকল আৰু মোৰ নিচিনা খোৱা মেইনসকল। আজি মই আপোনালোকৰ বাবে কোনো ৰন্ধন প্ৰণালী ইউজ কৰি পেলাই বনোৱা এটা খোৱা ব্যঞ্জন অনা নাই। আজি মই আনিছোঁ আপোনালোকৰ বাবে এটি টাৰ্মাৰাইন জেলি, তেতেলীৰ জেলি। আহকচোন টাৰ্মাৰাইন জেলি বনাবলৈ কি কি ইনগ্ৰিডিয়েণ্টছ মই ব্যৱহাৰ কৰোঁ আপোনালোকে এবাৰ চাই লওক। প্ৰথমতে আহিছোঁ টাৰ্মাৰাইন তেতেলী লৈছোঁ মই আধা কিলো। গুড় লৈছোঁ মই আধা কিলো। মিঠাতেল লৈছোঁ মই এপোৱা। তাৰ পাছত মেথি গুটি 1 চাহ চামুচ, কালা জিৰা 1 চাহ চামুচ, জিৰা 1 টেবুল স্পুন সৰু চামুচ এইখন চামুচেৰে, আৰু ধনিয়া গুড়ি 1 টেবুল স্পুন এইখনেৰে, চফৰ গুড়ি এইখনেৰে 1 টেবুল স্পুন, নিমখ এইখন চামুচেৰে 2 চামুচ 2 টেবুল স্পুন, আৰু শুকান জলকীয়া জ্বলা থকাটো এনেকুৱা লৈছোঁ মই 15টা। আপোনালোকে কমো ল'ব পাৰে আৰু বেছিও ল'ব পাৰে। যদি আপোনালোকে জেলিটো জ্বলা মিঠা দুটা সমানে বিচাৰে তেতিয়াহ'লে 15টাতকৈ বেছিও ল'ব পাৰে আৰু 15টাতকৈ কমো ল'ব পাৰে। জ্বলাটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকে কিমান খায়। মই 15টা দিছোঁ কাৰণ যিহেতুকে এই জলকীয়াটো যথেষ্ট জ্বলা আছে, সেইটো কাৰণে মই 15টা লৈছোঁ। আপোনালোকেও 15টা বা 20টাৰ ভিতৰত ল'ব যদিহে জ্বলা বেছি খায়, আৰু যদি কম খায় তেতিয়াহ'লে কমাই ল'ব। আহকচোন প্ৰথমতে আমি এতিয়া তেতেলীখিনিৰ পৰা গুটিখিনি উলিয়াবলৈ 2 কাপ পানী এই তেতেলীখিনি তিয়াই দিওঁ। তাৰপিছত গুটিখিনি লাহে লাহে উলিয়াই লওঁ। এনেকৈ 2 কাপ পানীত তেতেলীখিনি তিয়াই লওক আৰু এনেকৈ লাহে লাহে মোহাৰি তেতেলীৰ গুটিখিনি উলিয়াই আনক। তেতিয়া কি হ'ব, অতি সহজভাৱে তেতেলীৰ গুটিখিনি আৰু জাবৰখিনি ওলাই আহিব। দেখিছেনে? পানীখিনিত তেতেলীখিনি দিয়াৰ পাছত আপোনাৰ এনেকৈ মুঠি দিলে ওলাই আহিছে। ঠিক এনেকৈ গোটেইখিনি গুটি খচি উলিয়াই লওক। দেখিছেনে? পানী দি দিয়াৰ পাছত গুটিখিনি কি ধুনীয়াকৈ ওলাই গৈছে। এতিয়া সেই গুটিখিনি মই আকৌ অকণমান পানী দি পেলাই খচি দিছোঁ। দেখিছেনে কি ধুনীয়াকৈ গুটিবোৰ ওলাই আহিছে চব, আৰু গোটেই বস্তুখিনি ৰৈ গৈছে। এতিয়া চেকনি এখনত আহকচোন চেকি লওঁ সেইখিনি। দেখিছেনে কি ধুনীয়া একেবাৰে আহো নাই গুটিও নাই, একদম ফেলফেলীয়া হৈ গৈছে। এতিয়া আহকচোন কেৰাহীখনত তেলকণ দি গুড়কণ অকণ পগাই লওঁ। গেছটো জ্বলাই কেৰাহীটো গৰম হ'বলৈ দিয়ক অকণমান। কেৰাহীখন দেখিছে গৰম হৈ আহিছে যথেষ্ট। এতিয়া ফ্লেমটো অলপ কমাই দিয়ক। কমাই দি তেলখিনি দিয়ক। তেল আপুনি এপোৱাতকৈ কমো দিব পাৰে, একো আপত্তি নাই, কিন্তু এপোৱা দিলে ভাল হয়। বস্তুটো বিৰাট ধুনীয়াকৈ এটা সোৱাদ আহে। তেলখিনি দেখিছে নহয়, ধোঁৱা ওলাই যথেষ্ট গৰম হৈছে। আমি সম্পূৰ্ণকৈ তেলখিনি পকিবলৈ নিদিলেও হ'ব, ফ্লেমটো ল'তে ৰাখিব। আৰু মেথি গুটি 1 চাহ চামুচ, ক'লা জিৰা 1 চাহ চামুচ, আৰু জলকীয়াখিনি এনেকৈ দুটুকুৰাকৈ জলকীয়াখিনি লাহে ধীৰে দিলেও হ'ব। এতিয়া গুড়খিনি লাহে লাহে একদম সাৱধানে এৰিব। গুড় লৈছোঁ মই এপোৱা। একদম ফ্লেমটো কমত ৰাখিব। গুড়খিনি জ্বলি গ'লে সোৱাদটো বৰ বেয়া হয় খাবলৈ। দেখিছেনে গুড়টো গলিবলৈ প্ৰায় আৰম্ভ কৰিছে। এতিয়া আমি এইখিনি দি দিওঁ আহক, কাৰণ ইয়াত আমি যথেষ্ট পানী দিছোঁ। সেই 2 কাপ পানীখিনি যেন
এই গুড়খিনিও পাক খাই যায় আৰু ইয়াৰ পানীখিনিও যেন লাহে লাহে শুকাই যায়। সেইটো কাৰণে একেলগে দি দিওঁ। লাহে লাহে এনেকৈ ল' ফ্লেমত বস্তুখিনি পাক খাবলৈ দিয়ক। যেতিয়া গুড়খিনি গলি ইয়াৰ পানীখিনি শুকাই যাব, বিৰাট ধুনীয়া হ'ব। এতিয়া ইয়াত আমি এইখন চামুচে 2 চামুচ নিমখ দিম। এচামুচ চফৰ গুড়ি, এচামুচ ধনিয়া গুড়ি আৰু এইখিনিও দি দিয়ক। আৰু লগতে জলকীয়াখিনিও দি দিয়ক। তেলত জলকীয়াখিনি মই গোটেই দিবলৈ এইকাৰণেই মনা কৰিলোঁ, গুটিবোৰ খুব ফুটি হাতত উফৰি পৰিব। গৰম দিনত এতিয়া বিৰাট ভাল লাগে এইবোৰ খাই, টেঙা জাতীয় বস্তু। ঘৰতে বনাই খাবচোন, বহুত দিনলৈও থাকে আৰু খাবলৈও বিৰাট সোৱাদ হয়। যিহেতুকে ইয়াত ঘৰতে বনোৱা, ঘৰতে থকা মছলাখিনি থাকে। লাহে 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 পাক খাব লাগিব। দেখিছেনে কিমান ডাঙৰ ডাঙৰকৈ গুড়খিনি দিছিলোঁ আৰু এতিয়া গলি চব নাইকিয়া হৈ গৈছে। মানে গুড়টো ইমান সোনকালে গলাত সহায় কৰিছে। আমি যে তেতেলীখিনি পানীখিনি দি পেলাই মঠি পেলাই তাৰ গুটিখিনি উলিয়াইছিলোঁ, সেই পানীখিনিয়ে গুড়খিনি শুকুৱাই দিছে। এতিয়া লাহে লাহে পাক খাই যেতিয়া আহিব বস্তুটো, তেতিয়া বিৰাট ধুনীয়া হ'ব। দেখিছেনে থেপ থেপকৈ পৰিছে, কিন্তু যেতিয়া একে লেঠাৰিয়ে পিৰপিৰাই পৰিব, তেতিয়াহে জেলিটো সম্পূৰ্ণ হ'ব। এনেকৈয়ে লাহে লাহে ফ্লেমটো ল'তে ৰাখি পেলাই লৰাই থাকক। লৰাই থাকিবলৈ এইকাৰণেই কৈছোঁ, কাৰণ তলত যেন গুড়টো লাগি নাযায়। গুড়টো লাগি গ'লে ইয়াৰ সোৱাদটোৱে বেয়া কৰি পেলায়। আৰু ফ্লেমটো কেলৈ কমত ৰাখিব কৈছোঁ, ফ্লেমটো কমত ৰাখিলেহে গুড়টো সোনকালে জ্বলি নাযায়। ল' ফ্লেমত গুড়টো পাক খাই খাই পাক খাই খাই যেতিয়া ইয়াৰ লগত মিহলি হৈ যাব, বিৰাট ধুনীয়া হৈ যাব। এনেকৈয়ে সঘনাই সঘনাই লৰাই থাকক, কাৰণ লৰাবলৈ ৰখাই দিলে দেখিছে না কেনেকুৱা বুলবুলা উঠি আছে, একদম আপোনাৰ হাতে চাতে চিটিকি পৰিব। সেইটো কাৰণে একদম ঘনাই ঘনাই লাহে লাহে এনেকৈ লৰাই থাকক, চব ধুনীয়াকৈ মিহলি হৈ যাব। দেখিছে অকণমান সময় লাগে, কিন্তু খাবলৈ বিৰাট টেষ্টি লাগে। খোৱাৰ কাৰণেতো অকণমান কষ্ট কৰিবই লাগিব। দেখিছে নহয় বস্তুখিনি কিমান ডাঠ হৈ আহিছে। এতিয়া আৰুৱে বেছি উফৰিব লৈছে। এতিয়া এই বস্তুখিনি যিমান ডাঠ হৈ আহিছে, সিমানেই ধুনীয়া ৰং এটা আহিছে। এতিয়া গেছটো অফ কৰি দিয়ক আৰু ঠাণ্ডা হ'বলৈ দিয়ক। দেখিছেনে ঠাণ্ডা হোৱাৰ পিছত এইখিনি কিমান ধুনীয়া এটা ডাঠ হৈ গ'ল। এতিয়া বাতি এটাত অজৰাই ধুনীয়াকৈ পৰিৱেশন কৰক আৰু যিমানখিনি বাকী থাকে সেইটো টেমা এটাত ভৰাই থৈ দিয়ক, বহুত দিনলৈ ভাল হৈ থাকিব। ধন্যবাদ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।